বন্ধুসকল, মোৰ চেনেলটোতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই ফুলনিখনৰ অলপ দেখাব বিচাৰিছোঁ। একদম চেদেলি ভেদেলি হৈ আছে, তথাপিতো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু বৰষুণ দি গৈছে অলপ আগত, খুব ধুনীয়া হৈ আছে, ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। আমাৰ আগফালে ইমান জেগা কম, বহুত কম। এইফালে মই এটা ছাইডত এনেকৈ ৰাখিছোঁ, ইফালেও আছে। ব'লক প্ৰথমতে এইটো ছাইড চাই লওঁ। এইটো হৈছে লাকি বেম্বু। এইটো নৰ্মেল যিটো লাকি বেম্বু, এইটো তাৰ কাষতে আছে এইটো আপোনাৰ ভেৰিগেটেড লাকি বেম্বু। এইটো খুব ভাল লাগে। এই দুজোপা হৈছে ৰাঙল, ৰুইছোঁ, হৈছে আৰু অলপ এবাৰ ফুলিবগৈ চাগে। চেহেৰাটো তেনেকুৱা লাগিছে যেন ফুলিব। আৰু এইটো হৈছে পাছফালে ডেভিলছ বেকবোন এটা আনি থৈছোঁ। ডেভিলছ বেকবোনটো হৈছে আৰু মানি প্লাণ্ট। এইবিলাক কলকাতাত আৰু কলিয়াছ এটা আছে। এজোপা কালাডিয়াম হয়। কালাডিয়াম এতিয়া বৰষুণ পালে খুব ধুনীয়াকৈ ওলাই আহিছে। কচুবিলাক এতিয়া বৰষুণ পাই খুব ধুনীয়াকৈ ওলাই আহিছে, খুব ভাল লাগে। এইটো অলপ বগা আঁচ আছে। এইটো কপৌ ফুল এটা আনি থৈছোঁ, কিন্তু নুফুলিবগৈ চাগে এইবাৰ। আৰু এইটো হৈছে পাতবাহাৰ হয়, ভেৰিগেটেড, খুব ধুনীয়া লাগে। বৰষুণ আছিলে, ৰ'দ পালে কি হয়, ইয়াৰ ৰংটো আৰু ভাল হয়, গোলপীয়া ৰংটো ফুটি উঠে। কিন্তু এইবাৰ ৰ'দ ইমান পোৱা নাই কাৰণে পাতখিনি অলপ সেউজীয়া নিচিনা হৈ গৈছে, কিন্তু গোলপীয়া হৈ থাকিলে খুব ভাল লাগে। এইটো এটা লাকি বেম্বু। এইটো লাকি বেম্বু ভেৰিগেটেড হয়, খালি য়েল্ল' আৰু গ্ৰীণ হয়। ইটো হৈছিলে আপোনাৰ হোৱাইট আৰু গ্ৰীণ। এজোপা কপৌ ফুল মই আনিছিলোঁ ইয়াতে। এই মানে এজোপা নাৰিকলৰ এটা এডোখৰ হেৰি হয়, তাতে বান্ধি পেলাই থ'লোঁ। এতিয়া দেখিছোঁ খুব ধুনীয়াকৈ ফুলিছে। এপাহ ফুলিছে, 3-4পাহমান ফুলিবগৈ, ওলাইছে আৰু ভাবিছোঁ ফুলিলে এই বাঁহডালতে ধুনীয়াকৈ বান্ধি দিব লাগিব। আগফালে যিহেতু আমাৰ মাটি খুব কম, সেইবাবে ইয়াত এনেকৈ ৰাখিব লগা হৈছে কপৌ ফুলো। এয়া নয়নতৰা, এইটো হৈছে এন্থুৰিয়াম হয়, আৰু এইটো চিনি পায়, এইটো হৈছে কটন। আৰু এয়া হৈছে জবা ফুল হয়। জবা ফুল ফুলিয়ে আছিলে, সৰু টেমা এটাতে মই গুজি থৈছিলোঁ, কিন্তু বৰষুণ দিয়াৰ কাৰণে বেয়া হৈ গ'ল ফুলটো। এয়া কটন, আনি ৰুইছোঁ। আৰু এইটো হৈছে 9 o'clock, এতিয়া ফুলিব আৰু ছিজন পাইছেই। 9 o'clock আপোনালোকে এতিয়া আনি ৰুব পাৰে। এইটো হৈছে হেজ এটা, এইটো ভাবিছোঁ টপিয়াৰী বনাম, অলপ গোল আকৃতি কৰিছোঁগৈ আৰু অলপ দিন হ'লে বেছি ধুনীয়া হয়। আৰু এইটো এটা কলিয়াছ হয়। কলিয়াছখিনি ঘন হৈছে, এতিয়া বৰষুণ দিছে যেতিয়া খুব ধুনীয়া হ'ব। আৰু খালি ইয়াক কি কৰিব লাগিব, পিঞ্চিং কৰি থাকিব লাগিব। এইটো মই এনেধৰণে পিঞ্চিং কৰি থাকিব লাগিব। ইয়াৰ পৰা ডাল বাঢ়ি বাঢ়ি গৈ থাকিব, ব্ৰাঞ্চ বাঢ়ি বাঢ়ি, তেতিয়া বহুত ধুনীয়া। এইজোপা তেনেকৈ কৰিছিলোঁ, এইটো এটা কলিয়াছ। আৰু এইফালে মই এতিয়া এইখিনি দেখাম। আচলতে জেগা কম কাৰণে কি কৰিছোঁ, তক্তা নিচিনাকৈ 2টা ষ্টেপ বনাই ইয়াতে ৰাখিছোঁ ফুলখিনি। খুব ৰ'দ দিলে অলপ দিগদাৰ হয় গৰম দিনত, তথাপিতো ৰাখিব লাগিবই, জেগা নাই যেতিয়া এনেকৈ ৰাখিব লাগিব। ওপৰৰ হেঙিংখিনি বৰ বিশেষ নাই। প্ৰথম হেঙিংখিনিকে দেখাই লৈছোঁ। এইখিনি হৈছে ৱণ্ডাৰিং জিউ দিছোঁ নতুনকৈ। এয়া হৈছে টেংগল হাৰ্ট। ইয়াতো দি দিছোঁ, বহুত আছে টেংগল হাৰ্ট, কিন্তু ইয়াতো দি দিছোঁ। কি হয়, বৰষুণ দিছে যেতিয়া খুব ধুনীয়াকৈ বাঢ়ি আহিছে। এইফালে হৈছে এইখিনি চব টাৰ্টল ভাইন হয়। এইখিনি টাৰ্টল ভাইনখিনি কি হয়, খুব ভাল লাগে মোৰ, যেতিয়া দীঘল হৈ যায় খুব ভাল লাগে। টেংগল হাৰ্ট, আৰু এইখিনিও টেংগল হাৰ্ট। আপোনাৰ এইটো হৈছে স্পাইডাৰ প্লাণ্ট হয়, খুব বেবী প্লাণ্ট বহুত ওলাইছে, সেইকাৰণে খুব ধুনীয়া লাগিছে চাওক। বাৰু, ওপৰ হেঙিংখিনি চালোঁ, বৰ বিশেষ নাই, কেইটামানহে ৰাখিছোঁ। বাহিৰত যিহেতু ৰ'দ পালে বহুত বেয়া হৈ যায়, সেইকাৰণে অলপ নৰ্মেলবিলাকে ৰাখি থৈছোঁ। যিবিলাক হ'বলৈ অলপ দিগদাৰ হয়, সেইবিলাক বাহিৰত এনেকৈ ৰখা নাই, যিহেতু বেছি বৰষুণ পালেও বেয়া হৈ যাব পাৰে। বাৰু, এইটো হৈছে মোৰ স্নেক প্লাণ্ট, যিটো ডাঙৰটো হয়, সেইটো নিচিনাকৈ বেবী প্লাণ্ট এইটো ইমান নোলায়। এই ওপৰলৈ গৈ এনেকৈ বাঢ়ি ফুলৰ নিচিনাকৈ ফুলে, খুব ডাঙৰ হয়। আৰু ইয়াৰ লগতে মই টাৰ্টল ভাইন ৰাখিছোঁ, ভাল লাগিব যিহেতু তললৈ ওলমি গ'লে হৈছেগৈ আৰু। এইটো এটা কালাৰডিয়াম। এতিয়া বৰষুণত কালাৰডিয়াম খুব ধুনীয়াকৈ ওলাই আহিছে বৰষুণ পাই। ইয়াত কালাৰডিয়াম 2টা আছে, মই এতিয়াহে দেখিছোঁ। এইটো মই কি কৰোঁ, খৰালি গোটেই হেৰিখিনি আলুখিনি একেলগে এটা পটতে থৈ দিছিলোঁ। এতিয়া চব আঁতৰালোঁ বাৰু বেলেগ বেলেগখিনি। এইটো ধুনীয়া লাগে, যিহেতু ৰঙা আঁচপাতটো নৰ্মেলে হয়, কিন্তু বগা ফুটটো পটকৈ পোৱা নাযায়। 2টা আছে ষ্টাইলটো, ভাল লাগে। এইটো হৈছে স্নেক প্লাণ্ট, এনেকৈ চিনি পায়েই। এইটো স্নেক প্লাণ্ট, এইটো এটা স্নেক প্লাণ্ট হয়।
এইজোপা হৈছে এগেভ। বহুতে এইটো স্নেক প্লাণ্ট বুলিয়ে কয়, কিন্তু নহয়, এইটো এগেভ হয়। খুব ভাল লাগে। এইটো ভেৰিগেটেড এগেভ, কিন্তু নৰ্মেলটো য'ত ত'ত পোৱা যায়। ভেৰিগেটেডটো পায়, কিন্তু অলপ দিগদাৰ। এইটো মই কিনি আনিছোঁ বাৰু, কিন্তু নৰ্মেলটো য'ত ত'ত পায় আমাৰ ইয়াত। এইটো হৈছে চিংগনিয়াম। ষ্টিকডাল দি দিছোঁ, বৰষুণ পাইছে যিহেতু। চিংগনিয়াম এতিয়া বৰষুণ পালে খুব ধুনীয়াকৈ বাঢ়ি যাব, সেইকাৰণে ষ্টিকডাল বনাই পেলাই ইয়াত দি দিছোঁ। এইটো চিংগনিয়াম। এইটো হৈছে ভেলভেট চিংগনিয়াম হয়। এইটো ষ্টিকডাল দি দিছোঁ। ইমান বেছি নবগায় বাৰু, তথাপিতো কিন্তু অলপ বগাই গ'লে ইয়াৰ খুব ধুনীয়া লাগে পটটোত দেখি। এইটো চিংগনিয়াম, নৰ্মেল যিটো চিংগনিয়াম য'ত ত'ত পোৱা যায়। এয়া হৈছে ডেভিলছ বেকবন, নৰ্মেলটো অকল গ্ৰীণ কালাৰ। এইটো ভেৰিগেটেডটো নহয়, এইটো ডেভিলছ বেকবন। এইটো ষ্টাইলটো খুব ধুনীয়া লাগে, খুব ভাল। খালি বহুত শ্ল' ইয়াৰ গ্ৰ'থটো, ইয়াৰ তুলনাত বহুত শ্ল'। বহুত দিন হ'ল, এইটো প্ৰায় 1.5 বছৰমান হ'ল আনি পেলাই অলপ ৰুইছিলোঁ, এতিয়া ইমানটো হৈছেগৈ আৰু। এইটো হৈছে তাৰ চাকুলেন আনি থৈছোঁ, এইটো ভিতৰত ভৰাব লাগিব আৰু বৰষুণ দিছে যিহেতু। এয়া হৈছে এৰেলিয়া, খুব ভাল লাগে। এইটো টুপিয়াৰি বনালে খুব ভাল লাগিব, গোল কৰি ৰাখিলে, কাটিং কৰি ৰাখিলে। মই কাটিং নাই কৰা কাৰণ ইমান বহা নাই মোৰ। এতিয়া অলপ বৰষুণ পাইছে, ৰ'দো পাইছে, এতিয়া অলপ বাঢ়িছে বাৰু। এইটোতে এৰেলিয়া, এইজোপা ঢেৰ আছে, বহুত আছে। ডাঙৰ গছ এজোপা আছে, কিন্তু পটত ৰাখিছোঁ। আৰু এইটো হৈছে এৰেলিয়া মোৰ গোল পাতটো। ইয়াৰো ডাঙৰ গছজোপা আছে, কিন্তু মই এইটো পটত ৰাখিছোঁ। ইয়াক কাটিং কৰি জোপোহা কৰি ৰাখিলেও খুব ভাল লাগে। এয়া হৈছে 9 o'clock, ইয়াত থৈছোঁ। এতিয়া ফুলিব আৰু, ফুলিলে ধুনীয়াকৈ এৰেঞ্জ কৰি দিব লাগিব। এইটো হৈছে চিংগনিয়াম, ভেলভেট চিংগনিয়াম দেখাইছিলোঁ। ডেভিলছ বেকবন, এইটো গ্ৰীণ আৰু হোৱাইটটো হয়, আৰু ৰ'দ পালে পাতটো অলপ পিংক কালাৰ নিচিনা হৈ যায়, খুব ভাল লাগে। খৰালি কি হয়, ইয়াৰ গোটেই পাতবিলাক সৰি যায়। এতিয়া পাতবিলাক নতুনকৈ গজি আহিছে, আৰু বহাগ মাহ যিহেতু কোঁহপাত ওলাবই, ইয়াৰ বতৰে নতুন পাতৰ বতৰা লৈ আহে। গছ গছনিবোৰ খুব ধুনীয়া হৈ যায় এই বতৰটোত, নতুন নতুন পাত ওলায়। যিবিলাক পাত সৰি গ'ল, এতিয়া চব কোঁহপাতবোৰ গোটেইখিনি ওলাই আহিছে, খুব ভাল লাগিছে। এইটো আলুৰ পৰা হয়, খুব ভাল লাগে। এইটো একদম ইজি, য'ৰ ত'ৰ পৰা হৈ যায়। পটটো গোটেই পাতে ভৰ্তি হৈ আছে, ভাল লাগে। এইটো হৈছে পেপ্ৰমিয়া, ভেৰিগেটেড পেপ্ৰমিয়া হয়। এইটো ডেভিলছ বেকবনৰ নিচিনাই দেখিবলৈ, কিন্তু বস্তুটো পেপ্ৰমিয়া হয়। পাতটো অলপ ডাঠ হয়। এয়া কাষতে 9 o'clock ৰাখিছোঁ, এইখিনি ভালকৈ ফুলিলে এৰেঞ্জ কৰি দিম। ধুনীয়া প্লাষ্টিকৰ বল এটা কিনি আনি ইয়াতে ৰাখিছোঁ, যিহেতু বহল হ'লে পটটো ধুনীয়া লাগে, সেইকাৰণে 9 o'clock এনেকৈ ৰাখিছোঁ। এইটো হৈছে মাডাৰ অফ থাউজেণ্ড, এইটো চাইনিজ গ্ৰাছ হয়। আৰু এইফালে মোৰ গোটেই কলিয়াছখিনি আছে। এইটো এটা কফি কালাৰ কলিয়াছ, এইটো এটা কলিয়াছ, এইটো দেখিছে, এইটো এটা কলিয়াছ। এইটো কলিয়াছ মোৰ বহুত আছে, প্ৰায় 12 বিধমান আছে। চব পটত ৰাখিব পৰা নাই, কাৰণ বহুত জেগা লৈ লয়। বেলেগ প্লাণ্ট থ'বলৈ মোৰ জেগাই নহয়গৈ। এইটো খুব ধুনীয়া। এইটো চবতকৈ ধুনীয়া কলিয়াছটো, ভাল লাগে। এইটো এটা কলিয়াছ, এইটোৰ লগত অলপ মিল আছে, কিন্তু এইটো অলপ বেছি ৰেড কালাৰটো বেছিকৈ আছে। এইটো এটা কলিয়াছ, খুব ধুনীয়া কলিয়াছটো, নিম পাতখিলাৰ নিচিনা। আৰু এইটো যেতিয়া ঘন হয় খুব ভাল লাগে, নিজে নিজে গোল হৈ যায়, গোটেই পটটো ঢাকি লয়। এইটো কালাথিয়া, এইটো বাহিৰত ৰখা প্লাণ্ট নহয়, কিন্তু ছাঁতে ৰাখিব লাগে। কিন্তু মই এই বৰষুণ দিছে কাৰণে বাহিৰত ৰাখিছোঁ। বৰষুণ পালে কি হয়, কালাথিয়াবোৰ আলু থাকে যিহেতু তলত, খুব ধুনীয়াকৈ ওলাই আহে নতুন নতুন পাত, সেইবাবেহে ৰাখিছোঁ। এইটো কিন্তু একদম ছাঁত ৰাখিব লাগে। এইটো হৈছে ৰিবন গ্ৰাছ হয়, এইটো খুব ভাল লাগে। এইটো আপোনালোকে ইনডোৰ ৰাখিব পাৰে, কিন্তু ইনডোৰ মানে কি হয়, স্পাইডাৰ প্লাণ্টো ৰাখিব পাৰে, কিন্তু স্পাইডাৰ প্লাণ্ট মই চাইছোঁ বহুত দিন ৰাখিলে গেলি যায়, যিহেতু পানী নিদিয়াকৈ থাকিলেও শুকাই যায়। কিন্তু ৰিবন গ্ৰাছটো খুব হাৰ্ড প্লাণ্ট হয়, পাতবিলাক পটককৈ বেয়া নহয়। এইটো আপোনালোকে ভিতৰত ৰাখিব পাৰে, খুব ভাল। খালি গ্ৰ'থটো খুব শ্ল' হয়, বহুত শ্ল'। ইয়াৰ কাষতে এইটো গাৰ্লিক ভান হয়, সৰু পুলি এটা আনি ৰুইছোঁ। এইটো খুব ধুনীয়া লাগে, গাৰ্লিক ভানটো বগাই যায়, বহুত ফুলে, আনি থৈছোঁ। এইটো আপোনাৰ হয়তো ওলাইছে আৰু নতুনকৈ ক'ৰবাত। এইটো হৈছে ফুটবল লিলি, মোৰ খুব ভাল লাগে, বৰষুণ দিছে কাৰণে ওলাই আহিছে। এইফালে হেজজোপা নতুনকৈ ৰুইছোঁ, এইটো ভাবিছোঁ গোল কৰি ধুনীয়াকৈ টপিয়াৰি এটা বনাম। আৰু এইফালে হৈছে মোৰ চিংগনিয়াম, ষ্টিকত ৰাখিছোঁ।
হেলমেটটো হাৰি যোৱা নাই, ইয়াতো মই ডেভিলছ বেকবোন এটা দি ৰাখিছোঁ ইয়াতে। আৰু এইজোপা হৈছে মোৰ ভেৰিগেটেড বগেনভিলিয়া হয়, পিংক আৰু হোৱাইট, ফুলা নাই, ফুলিব আৰু ধুনীয়াকৈ বাঢ়ি গৈছে। আৰু ইয়াৰ কাষতে এইটো এটা স্নেক প্লাণ্ট হয়, এইটো হৈছে আৰু ইয়াক অকণ ছাঁত ৰাখিছোঁ। অৰ্কিড এটা ৰাখিছোঁ, এইটো নাৰিকল গছ এজোপাত আছিলে আগফালে, কিন্তু নাৰিকলৰ পাত পৰি পেলাই ভাগি থাকিলে, সেইবাবে মই ইয়াতে তামোল গছৰে হয়, তামোল গছৰ এডোখৰ আছিলে, সেইডোখৰতে বান্ধি থৈ দিছোঁ। নাজানো বাচেনে নেবাচে, বাচিলেই হয় আৰু খুব ধুনীয়াকৈ কেইবাপাহো ফুলিলেহেঁতেন, গণেশ কপৌ হয় এইটো। আৰু এয়া গোলাপ ফুল, এইফালে নিজে নিজে হোৱা, আচলতে কাটিং কৰি পেলাই এইফালে পৰি যায়, নিজে নিজে হয়। এইটো হৈছে নীলকণ্ঠ, এইফালে এজোপা ক্ৰটন, এইফালে বেছি নাই, যিহেতু এইফালে আমাৰ টিঙৰ পৰা পানী পৰে ন, পানী পতা হয়, পানী পতাত তেনেকৈ ফুল নহয়, বেছি পানী জমা হৈ যায়। আৰু এইখিনি মই পাছত দেখাম, এইফালে হাইড্ৰেঞ্জিয়া বহুত ফুলি আছে, এইখিনি দেখাবলৈ হ'লে ভিডিঅ'টোতে বহুত দীঘল হৈ যাব। এইফালে এজোপা এৰেলীয়া আছে, এৰেলীয়াজোপা কাটিং কৰি ঘন কৰিলে আৰু ভাল লাগিব, হৈ আহিছে বাৰু ধুনীয়াকৈ, বৰষুণ পায়। এতিয়া মই এইফালেও চেদেলি ভেদেলি ফুলনিখন দেখাম, একদম বিশৃংখল হৈ আছে, যিটো বৰষুণ দি আছে কাৰণে বেছিভাগ প্লাণ্ট বাহিৰত ৰাখিব পৰাও নাই, যিবিলাক মাটিত আছে একদম বৰষুণে শেষ কৰি দিলে, কালি ৰাতি যিহেতু শিল বৰষুণ দিলে। এইফালে এইটো চাইনা পাম আছে, এইফালৰখিনি মই পাছত দেখাম, ভিতৰৰখিনি বেলেগ এটা ভিডিঅ'। আপোনাৰ এইখিনি মেক্সিকান পিটুনিয়া হয় এইটো, এতিয়া ফুলাৰ ছিজন আহিছে, খুব ধুনীয়া লাগে। এইটো স্থলপদ্ম ডাল এটা আনি থৈছোঁ, এয়া কলিয়াছ, এয়া ৰঙা গোলাপ হয়, কালি বৰষুণে কেইবাপাহো ফুলি আছিলে, বেয়া হৈ গ'ল। এইফালে গোটেই হাবি হৈ আছে, এইফালে এয়া লাকি বেম্বো এজোপা আছে, আৰু এইখিনিতে নাৰ্জী ফুল আছিলে, নাৰ্জী ফুলতে ছিজন গ'ল, তথাপিতো ফুলি আছে কাৰণে হেৰি কৰি দিয়া নাই। আৰু এয়া থৰ্ণ ফ্লাৱাৰ হয়, ইউফৰ্বিয়া বুলি কয় এইটো, অকণ ফুলি আছে, বেছি ৰ'দ পালে ফুলে। এইটো এটা কালাডিয়াম, এইটো এটা কালাডিয়াম হয়, এইটোতো পিচ কালাৰ জবা ফুল হয়, ফুলিব আৰু এতিয়া। এইটো এটা পাতবাহাৰ, খুব ভাল লাগে, কেন গিজাৰ চামথিং কিবা এটা নাম কয়, নামটো মই পাহৰিলোঁ, এনেকুৱা কিবা এটা আছিলে দেই, নামটো পাহৰিলোঁ, খুব ভাল লাগে। গ্ৰীণ কালাৰ এটাও আছে, এইটো মোৰ পিংক কালাৰ হয় দিছে। এইখিনি 9 o'clock, এইখিনি ডাঙৰ প্লাষ্টিকৰ হেৰি এটাত দি দিছোঁ, ধুনীয়াকৈ ফুলিব আৰু ফুলিবলৈ আৰম্ভ কৰিছে এপাহ দুপাহকৈ। ইয়াত হালধীয়া, কমলা আৰু য়েল্ল' মিক্স কৰি দিছোঁ, ফুলিব আৰু। টায়াৰ এটা আছে, ইয়াত আগতে পিটুনিয়া ৰাখিছিলোঁ, এতিয়া বৰষুণত পিটুনিয়াখিনি বেয়া হৈ গ'ল, উঠাই দিলোঁ। ইয়াত এতিয়া মই নতুনকৈ 9 o'clock দিছোঁ, 9 o'clockখিনি ফুলিলে খুব ভাল লাগিব। মোৰ ফুলনিখন এটা বৰ্ডাৰ ৰাখিছোঁ, বৰ্ডাৰটো মই ব'ট লিলিৰে মানে হেৰি কৰিছোঁ, বান্ধি দিছোঁ। মই কাষৰ ফটোত দেখাম, এতিয়া বৰষুণ দিয়াৰ কাৰণে একদম হাবি হৈ গ'ল কাৰণে ধৰিব পৰা নাই। আৰু ইয়াত মোৰ বৰ বিশেষ ফুল নাই, কালাঞ্চো, ইউফৰ্বিয়া আছে, কিছুমান ফুলি আছে, এইবিলাক কালাঞ্চো আছে, গোটেইখিনি কালাঞ্চো। ইয়াত ডালিয়া ফুলি শেষেই হ'ল, ইয়াত দুটামান কলি পেলাই আছে। এয়া ইন্দ্ৰমালতীটো এতিয়া কলি পেলাইছে, সেইটো কাৰণে ৰাখি থৈছোঁ। বৰ বিশেষ নাই ইয়াত, মই মাটিত ফুল তেনেধৰণে ৰখা নাই। এইটো হৈছে বেবী বেম্বো, কাটিং কৰি দিলোঁ, একদম হাবি হৈ গৈছিলে। আৰু এইফালে হৈছে বেবীডল ড্ৰেচিনা এটা আছে, নয়নতৰা আছে, ইফালে আপোনাৰ আৰু এইফালে গোলাপ ফুল আছে, বগা গোলাপ, কিছুমান বগা গোলাপ, খৰিকাজাই আছে, আৰু পাছফালে অশোক ফুল এজোপা আছে। আৰু এইজোপা এৰেলীয়া হয়, মই যে কৈছিলোঁ ডাঙৰ এজোপা আছে এৰেলীয়া, আৰু এইজোপা এইফালেও মই হেচ ৰাখিছোঁ, কৰি দিলে খুব ধুনীয়া লাগিব। এতিয়া মই এইফালে দেখাম, এইফালে আচলতে এইখন ফুলনি, এইটো মোৰ বৰ্ডাৰ হয়, দেউতাই আচলতে মই ভয় কৰিছে মই ফুলনিখন আৰু বহাই লৈ যাম বুলি। এইখন দেউতা একদম সৰু শাকনি বাৰী হয়, ইয়াত ভেন্দি দি থৈছে কিছুমান। আৰু এইফালে আপোনাৰ আছে গোলাপ ফুল, বহুত ফুলি আছিলে, বৰষুণৰ কাৰণে বহুত পাহিবিলাক সৰি থাকিলে। এৰেলীয়া, হেজ, মাটিতে এইফালে পাৰ্পল হাৰ্ট আছে, এইটো হেঙিঙত ৰাখিলে খুব ধুনীয়া লাগে, আপোনালোকে হেঙিঙতো ৰাখিব পাৰে। আৰু এইফালে ডিফেনবেকীয়া এজোপা আছে, এয়া বহাগৰ ফুল, তগৰ ফুলি আছে। এইফালে ইমান অহা নহয় কাৰণে বেছি পানী চানী নাই পোৱা, সেইকাৰণে বেছিকৈ নায়ো ফুলা। এইজোপা প্লাণ্টৰ নাম আছে একলেফা, বহুত ধুনীয়া প্লাণ্ট। এইজোপা কাটিং কৰি ৰাখিলে খুব ধুনীয়া লাগে, ইয়াৰ বৰ্ডাৰটো খুব ভাল লাগে, পাতখিলাৰ বেলেগ বেলেগ ধৰণৰ পোৱা যায়। পাতটো দেখিছোঁ খুব ধুনীয়া, আৰু ডাল ৰুলেই হৈ যায়, এই সময়ত ডাল ৰুলে ধুনীয়াকৈ হৈ যায়।
আৰু এইফালে গোটেই চেদেলি ভেদেলিকৈ আছে আৰু কাটিং কৰা এনেকৈ একদম ওপৰতে গোলাপ ফুল ফুলিছে। এজোপা ক্ৰটন খুব ধুনীয়া লাগে, যিহেতু ক্ৰটন ৰ'দ পালে বেলেগ ধুনীয়া হয় ৰংটো। ইয়াত চাওক একদম য়েল্ল' হৈ গৈছে, খুব ধুনীয়া লাগে। আগতে বোলে গোটেই লাইনটো ক্ৰটনে আছিলে, যিহেতু ঘৰ বনোৱা সময়ত গোটেইখিনি কাটি দিলে, এতিয়া নতুন নতুনকৈ ৰুই পেলাই হৈছেগৈ আৰু। এজোপা ক্ৰটন, এজোপা ক্ৰটনটো খুব ধুনীয়া লাগে, পাতটো খুব মিহি হয়। আৰু এজোপা ক্ৰটন, এইটো পাতটো অলপ ডাঙৰ হয়, সেইটো নিচিনাই, খালি ইয়াৰ পাতটো অলপ ডাঙৰ। এজোপাও খুব ধুনীয়া লাগে, ডাঙৰ হ'লে আৰু ভাল লাগিব। এজোপা হৈছে হাইব্ৰিড এজাৰ, যিটো প্ৰাইড অফ ইণ্ডিয়া বুলি কয়। এতিয়া ফুলাৰ সময়, ফুলিব আৰু খুব ধুনীয়া লাগিব। ফুলিলে একদম গোটেই পাত নাইকিয়া হৈ যাব। মই কাষত ফটো দি দিম ফুলিলে কেনেকুৱা লাগে, বহুত ধুনীয়া ফুলে, খুবেই ভাল লাগে। ইয়াৰ কাষত তেনেকৈ ক্ৰটন, এৰেলীয়া তেনেকৈ ৰুই থোৱা আছে, এইবিলাক ডাঙৰ হ'লে ভাল লাগিব। আৰু এইফালে আপোনাৰ এয়া জবা ফুল। ইয়াতে মই অৰ্কিডজোপা ৰাখিছিলোঁ, তাত যে বান্ধি দিলোঁ, কালি নাৰিকলৰ পাত পৰি গোটেই শিপা ওলাই থকা, গোটেই শিপাই গৈছিলেগৈ। কেইবাপাহো ফুল ফুলিলেহেঁতেন, ভাং খাই থাকিলে, উপায় নাই, তাত বান্ধি দিলোঁগৈ। এইখিনিত বৰ বিশেষ একো নাই, এৰেলীয়া আছে, নীলকণ্ঠ, আৰু এইফালে আপোনাৰ ড্ৰেছিনা এজোপা আছে, আৰু ইয়াত বেবীডল ড্ৰেছিনা আছে, সেয়াই, বৰ বিশেষ নাই। আৰু এজোপা ফুল আছে, এজোপা কি কয় নাজানো, আমি কিন্তু বিচা ফুল বুলিয়ে কওঁ, কিছুমানে শিয়াল নজীয়া বুলিও কয়। সেইটো জোপোহা হ'লে আৰু বেছি ভাল লাগিব। এইফালে মাটিতে মোৰ পাৰ্পল হাৰ্টখিনি আছে, বহুত বাঢ়ি যায়, মাটিতে ৰাখিছোঁ। এক টাবত ৰাখিলে খুব ধুনীয়া লাগে, টাবলৈ ৰাখি আকৌ টাবত দি দিব লাগিব। আশা কৰোঁ বন্ধুসকল মোৰ ফুলনিখন চাই ভাল পালে। একদম সৰু ফুলনি, ইমান বেছি প্লান্টো নাই, একদম জধলাকৈ ৰাখিছোঁ। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।